আজি ক্যাপসিকামেৰে মছলা পনীৰৰ ৰেচিপি এটা বনাইছিলো আহকচোন চাও কেনেকেনো বনাইছিলো প্ৰথমতে পনীৰ কে পিস ফ্ৰাই কৰি লম ফ্ৰাই হৈ যোৱাৰ পিছত কাটি থোৱা পিয়াজ আৰু ক্যাপসিকাম খিনি ফ্ৰাই কৰি লম ক্যাপসিকাম খিনি কেনেদৰে কাটিছো আপোনালোকে দেখিছে ক্যাপসিকাম আৰু পিয়াজ খিনি 50% মান ফ্ৰাই কৰি ললো ইয়াৰ পিছত পেনখনত ৰৈ যোৱা তেলখিনিতে 1 চামুচ গোটা জিৰা দালচিনি আৰু ইলাইচি দি ভালদৰে ফ্ৰাই কৰি লম আৰু দুটা শুকান জলকীয়াও দি দিছো এতিয়া মিহি মিহিকৈ কাটি থোৱা পিয়াজখিনি ফ্ৰাই কৰি লম ফাৰ্ষ্ট পিয়াজখিনি দেখিছেনে অলমোস্ট ফ্ৰাই হৈছে এতিয়া মিহি মিহিকৈ কাটি থোৱা বিলাহীখিনিও ফ্ৰাই কৰি লম বিলাহীখিনি তেতিয়ালৈ লৰাই থাকিব লাগিব যেতিয়ালৈ বিলাহীখিনি গলি নাযায় বিলাহীখিনি অলপ লৰাই লৈ তাত 1 চামুচ নিমখ আধা চামুচ হালধি 1 চামুচ কাশ্মীৰী পাউডাৰ আৰু 1 চামুচ জিৰা গুৰি দি আকৌ ভালদৰে বিলাহীখিনি লৰাই লম বিলাহীখিনি তেতিয়ালৈ লৰাই থাকিব লাগিব যেতিয়ালৈ গলি নাযায় এতিয়া দেখিছেনে দৈ 2 চামুচ দিছো দৈখিনি ভালদৰে বিলাহীৰ গ্ৰেভিখিনিৰ লগত মিলাই লম তাৰ পিছত 1 চামুচ বাটাৰ দি ভালদৰে 5 মিনিট মান লো ফ্লেমত ঢাকি থৈ দিম বিলাহী আৰু দৈখিনি দেখিছেনে ভালদৰে মিক্স হৈ গৈছে গতিকে এতিয়া ফ্ৰাই কৰি লোৱা 50% ফ্ৰাই কৰি লোৱা ক্যাপসিকাম আৰু পিয়াজখিনি মিক্স কৰি আকৌ এবাৰ ভালদৰে অলপ সময়ৰ কাৰণে লৰাই লম ক্যাপসিকাম আৰু পিয়াজখিনি ভালদৰে মিক্স হৈ যোৱাৰ পিছত ইয়াত অকণমান পানী মিক্স কৰি দিম গ্ৰেভিৰ বাবে তাৰ পিছত আধা চামুচ গৰম মছলা এড কৰি দিম আৰু আধা বাটি ক্ৰীম এড কৰি দিম এড কৰি ভালদৰে গ্ৰেভিখিনি লৰাই লম তাৰ পিছত ফ্ৰাই কৰি লোৱা পনীৰখিনিও এড কৰি দিম আৰু একেবাৰে শেষত পনীৰ মছলা এড কৰি দিছিলো এটো অপচনেল হয় পনীৰ মছলা দিবও পাৰে নিদিবও পাৰে আৰু কস্তুৰী মিঠি অকণমান এড কৰি দিলো তাৰ পিছত গ্ৰেভিখিনি ভালদৰে লৰাই আকৌ 5 মিনিটৰ বাবে লো ফ্লেমত গ্ৰেভিখিনি এৰি দিম ক্যাপসিকামৰ সৈতে পনীৰৰ ৰেচিপিটো আমাৰ ৰেডি হৈ গল ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত জনাব আৰু লাইক এণ্ড শ্বেয়াৰো কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব